মইৰাবাৰীৰ ৰাস্তা ঘাট উন্নয়নক লৈ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বিস্ফোৰক মন্তব্য। আজি মইৰাবাৰী হস্পিটেলত সাংবাদিকৰ সৈতে এক সাক্ষাৎকাৰত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ এটা মন্তব্যই অঞ্চলটোত সৃষ্টি কৰিছে নতুন বিতৰ্কৰ। নিজ ধিঙৰ পৰা মইৰাবাৰী হৈ লাহৰীঘাট যোৱা ৰাস্তাটোৰ শোচনীয় অৱস্থাৰ বাবে সাংবাদিকে কৰা এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তেওঁ আগবঢ়াই এই বিতৰ্কিত মন্তব্যটি। সুদীৰ্ঘ 15টা বছৰে তেওঁ MLA হৈ থাকোঁতে কিয় মইৰাবাৰীৰ ৰাস্তাটোৰ এনে শোচনীয় অৱস্থা? এই উত্তৰত কয় যে মইৰাবাৰীৰ এটা দুষ্ট চক্ৰই ৰাস্তাটোৰ কামত বাধা দি টকা কাৰণে ৰাস্তাখনৰ কাম সম্পূৰ্ণ হোৱাত পলম হৈ আছে। মইৰাবাৰীৰ এটা দুষ্ট চক্ৰই ৰাস্তাটোৰ কামত বাধা দি থকাৰ কাৰণে ৰাস্তাটোৰ কাম সম্পূৰ্ণ হোৱাত পলম হৈ আছে। আনকি দুষ্ট চক্ৰটোৱে তেওঁৰ বিৰুদ্ধে ভুৱা বাতৰি সম্প্ৰচাৰ কৰা বুলিও তেওঁ অভিযোগ আনে। এতিয়া কথা হ'ল মইৰাবাৰীৰ ৰাইজলৈ এনে মাহিয়াই দৃষ্টিৰে আৰু কিমান দিনলৈ জেগাখনৰ উন্নতি বন্ধ ৰাখিব তেওঁ? এই প্ৰশ্ন মইৰাবাৰীৰ সচেতন মহলৰ। মইৰাবাৰীৰ পৰা আবু হানিফাৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ 24। নিজিঙৰ পৰা দলেগালৈ যিটো ৰাস্তা আপুনি অভিযোগ কৰিছে যে এটা উন্নয়ন বিৰোধী চক্ৰই কামটো কৰিবলৈ দিয়া নাই, কিন্তু আপোনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আপুনি কণ্ট্ৰেক্টৰৰ পৰা কমিশ্যন বিচাৰিছে। কোনো এইটো অভিযোগ নহয়, এইটো সেই দুষ্ট চক্ৰটো যিটোৱে কামত বাধা দিছে সিহঁতেই এইটো পেপাৰ পত্ৰিকাত মানে কিছুমান ফাল্টু ইয়াত পৰ্টেল আছে, কিছুমান এনেকুৱা মানে সাংবাদিকতাৰ এটা সীমা আছে, মানে ইহঁতে যিবিলাকে কৰিছে সিহঁতে আকৌ এইটো কৈ আছে যিসকলে বাধা দিছে। আপুনি পৰ্টেলবিলাকে যে ফাল্টু বুলি কৈছে যে কেইটামান আছে ফাল্টু, মানে মইৰাবাৰীত চবেই চিনি পায়, মইৰাবাৰীতে নহয় অসমৰ বহুত জেগাত কিছুমান এনেকুৱা হেৰি আছে। ইতিমধ্যে এটা বঁটা ওলাইছে, আপুনি চাগে গম পাইছে, ফেচবুকত ওলাইছে, ছ'চিয়েল মিডিয়াত আপোনাৰ নামত 3টা গোচৰ আছে বুলি কৈছে, আপুনি এজন অপৰাধী বুলি কৈ আছে, ৰাইজে ছ'চিয়েল মিডিয়াত ট্ৰল হৈ আছে। সেইটো বিষয়ে আপুনি ছাৰ কি ক'ব? নাই, এইবিলাক গোচৰ এতিয়া কোনোবাই কৰিলেই যেতিয়া অভিযুক্ত নহয় তেতিয়াতো আপুনি হেৰি কৰিব নোৱাৰে। জিলা পৰিষদৰ যিটো ৰচিদ সেইটো যদি কোনোবাই কম্পিউটাৰৰ পৰা ছপাই লয়, আপুনি এইটো অবৈধ বুলি ভাবেনে নাই? সেইটোতো অবৈধ, কিন্তু তেওঁলোকে অবৈধ কৰিছিলে, সেইটোতো অবৈধ কৰিছে আৰু যিসকলে অবৈধ কৰিছে তেওঁলোকৰ বিৰুদ্ধে আৰু যিজন কৰিছে সেই ব্যক্তিজন ছাৰ আপোনাৰ ঘনিষ্ঠ আছিল বুলি নক'ব। কেইজনক এৰেষ্ট কৰিছে? আপুনি সাংবাদিক ইছৰাফিলক কৰিছে। ইছৰাফিল আপোনাৰ ঘনিষ্ঠ নহয়, যোনে এই অবৈধভাৱে হেৰি কৰিছে। ৰচিদখন তেওঁলোকে যিহেতু যোগান ধৰিছে ইছৰাফিলে নহয়, তেওঁ আপোনালোকে এইটো জানিব লাগে যে তেওঁ আহিছিলে যিজন মানুহক গ্ৰেপ্তাৰ কৰিছে, আৰু আপোনালোকে এইটো ক'ব বিচাৰে ইছৰাফিলকে আপোনাৰ ঘনিষ্ঠ নেকি? নহয়, মোৰ ঘনিষ্ঠ নহয়। আপুনি ইছৰাফিলক আজিও আপুনি ইছৰাফিলক বচাবৰ কাৰণে আপুনি ফালৰি কাটি আছে। আপুনি এটা কথা চাওক যে এই ইছৰাফিলে আহিছিল যিজনক এৰেষ্ট কৰিছে তেওঁক এৰুৱাই নিবলৈ, তেওঁৰ বোলে কিবা ৰিলেটিভ হয়। এতিয়া আপোনালোকে এইটো কথা চাওক, 4জন মানুহ গ্ৰেপ্তাৰ হৈছে, 4জনৰ ভিতৰত তেওঁ UDF-ত ভোট দিছিল, সেইকাৰণে বিধায়কৰ ছত্ৰছায়াত বুলি কৈছে। আপোনালোকৰ কাৰণে সমষ্টিৰ উন্নয়ন পিছ পৰি থাকিব নে? আপুনি তাত ফাইট দেখাই আছে, চিলিণ্ডাৰ মানুহে চিলিণ্ডাৰ আৰু UDF চাই ভোট দিয়া নাই ছাৰ, উন্নয়ন বিচাৰে, সমষ্টিৰ উন্নয়ন বিচাৰে। সাংবাদিকতাৰ ধৰণটো মই কৈছো। সাংবাদিকতা ছাৰ, আপুনি এটা সময়ত সাংবাদিক আছিলে ছাৰ, আপুনি সাংবাদিক আছিলে। আৰু এটা কথা মই সুধিব বিচাৰো, যিটো আপুনি ক'লে যে চিলিণ্ডাৰ আৰু আপোনাৰ ইছৰাফিল আলী আপোনাৰ ধিং সমষ্টিৰ সভাপতি আছিলে যুৱ মৰ্চাৰ, UDF-ৰ যুৱ মৰ্চাৰ সভাপতি আছিলে, সেইকাৰণে UDF-ৰ নামটো আহিছে যে আপোনাৰ হুৱাই সদায় ইছৰাফিল আলীক আমি দেখা পাইছো। আমি সংবাদ মাধ্যমৰ বাতৰি যেতিয়া পৰিবহন কৰিব গৈছো, ইছৰাফিলে আপোনাৰ লগতে হুৱাই সদায় থাকিছিলে। সদায় থকা নাই, কোনোবা মিটিঙত হয়তো আছিল, মানে তেওঁলোকে চিলিণ্ডাৰ ভোট দিলে আপুনি কেনেকে গম পালে? এইটো চবেই এই এখেত যে এই তলাচলত ভোট দিছে